নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ যাব খুজিছোঁ অসম টেটৰ এটি স্পেচিয়েল ক্লাছ পৰিৱেশ বিজ্ঞানৰ ওপৰত। এইটো অসম টেটৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। পৰিৱেশ বিজ্ঞান পাৰ্টটোৰ পৰা LP টেটত আমাৰ 30 মাৰ্কছ আহিব আৰু এই 30 মাৰ্কছ বহুতেই বেছি ইম্পৰ্টেণ্ট আৰু পৰিৱেশ বিজ্ঞানত পঢ়িব লগা যথেষ্ট আছে। গতিকে যিমানখিনি পাৰি আমিও চেষ্টা কৰিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে কিমান প্ৰশ্ন আপোনালোকক শিকাব পাৰোঁ তাৰ বাবে আমি সদায় আপোনালোকৰ ওচৰত দায়বদ্ধ। আহকচোন বাৰু আমি ভিডিঅ'টো বাৰু আৰম্ভ কৰি লওঁ। প্ৰথম প্ৰশ্ন, গছে উশাহত কি গেছ গ্ৰহণ কৰে? গছে উশাহত কি গেছ গ্ৰহণ কৰে? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে কাৰ্বন ডাই অক্সাইড। আপোনালোকে ধুনীয়াকৈ জানে এইটো কাৰ্বন ডাই অক্সাইড গেছে গ্ৰহণ কৰে। নেক্সট প্ৰশ্ন, সালোক সংশ্লেষণত মুখ্য ভূমিকা কি গেছে গ্ৰহণ কৰে? সালোক সংশ্লেষণটো আমাৰ গছৰ খাদ্য বস্তুটোত ব্যৱহাৰ হয়। এইটো হ'ল উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড। সালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইডেই ব্যৱহাৰ হয়। নেক্সট প্ৰশ্ন, অত্যাধিক শব্দই মানৱ দেহৰ কি ইন্দ্ৰিয়ত প্ৰভাৱ ঘটায়? অত্যাধিক হুলস্থুলীয়া শব্দই মানৱ দেহৰ কি ইন্দ্ৰিয়ত প্ৰভাৱ ঘটায় এইটো সুধিছে আৰু এইটো উত্তৰ হ'ব শ্ৰৱণ অংগ। আমাৰ শ্ৰৱণ অংগ হ'লে কাণ হ'ব, কাণৰ বিভিন্ন ৰোগ হ'ব পাৰে। নেক্সট প্ৰশ্ন, ষ্ট্ৰেটস্ফিয়াৰত থকা অজন ধ্বংসকাৰী গেছবিধ কি? আমাৰ বিভিন্ন স্ফিয়াৰ আছে, আপোনালোকে জানেই টপস্ফিয়াৰ, ষ্ট্ৰেটস্ফিয়াৰ, মেছস্ফিয়াৰ এইবিলাক স্তৰ আছে। এই ষ্ট্ৰেটস্ফিয়াৰৰ অজন ধ্বংসকাৰী গেছ কোনবিধ সুধিছে আৰু ইয়াৰে উত্তৰ হ'ব CFC গেছ। এইটো হ'ল ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন গেছ। আপোনালোকে জানে CFC বুলি লিখা থাকিব, সেইটো ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। নেক্সট প্ৰশ্ন, মাটিৰ বিকল্প আছেনে নাই? এইটো সহজ প্ৰশ্ন, মাটিৰ বিকল্প আছেনে নাই সুধিছে আৰু উত্তৰ নাই, মাটিৰ বিকল্প নাই। নেক্সট প্ৰশ্ন, কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায়? এক দিছে ধাননি পথাৰ, খ পশুধনৰ বিষ্ঠা, গ গৰুৰ গাখীৰ, খ ওপৰৰ এটাও নহয়। এইটো ধাননি পথাৰত মিথেন গেছ পায়, পশুধনত বিষ্ঠাটো পায় আৰু ইয়াৰ শুদ্ধ উত্তৰ গৰুৰ গাখীৰ। গৰুৰ গাখীৰত মিথেন গেছ নাপায়, গৰুৰ গাখীৰ উত্তম। নেক্সট প্ৰশ্ন, পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? অপশ্যন নদ নদী, পাহাৰ, আকাশ, ঘাঁহ বন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ঘাঁহ বন। ঘাঁহ বনক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, ভূপাল গেছ দুৰ্ঘটনাত কি গেছ নিৰ্গত হৈছিলে? ভূপাল গেছ দুৰ্ঘটনাত জানে আপোনালোকে এইটো হৈছে মিথাইল আইচ'চায়ানেট, মিথাইল আইচ'চায়ানেটৰ কাৰণে হৈছিলে। নেক্সট প্ৰশ্ন, বায়ুমণ্ডলত কি গেছ সৰ্বাধিক আছে? বায়ুমণ্ডলত কি গেছ সৰ্বাধিক? উত্তৰ হৈছে নাইট্ৰজেন। নাইট্ৰজেন শতকৰা 78% আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম বায়'স্ফিয়াৰ সংৰক্ষিত উদ্যান কোনখন? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু উত্তৰ হৈছে নীলগিৰি বায়'স্ফিয়াৰ সংৰক্ষিত উদ্যান। নেক্সট প্ৰশ্ন, ভাৰতত কেতিয়া বননীতি আইন প্ৰৱৰ্তন হৈছিলে? বন নীতি মানে আমাৰ জীৱ জন্তু গছ গছনি এইবিলাকৰ কাৰণে আইন এটা প্ৰৱৰ্তন হৈছিলে আৰু এই আইনখন আমাৰ প্ৰৱৰ্তন হৈছিলে 1894 চনত, 1894 চনত হৈছিলে। নেক্সট কুৱেশ্যন, টাইগাৰ প্ৰজেক্ট ভাৰতত কেতিয়া ষ্টাৰ্ট হৈছিল? আৰু উত্তৰ হৈছে 1973 চনত কৰবেট নেশ্যনেল পাৰ্কত হৈছিলে। নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট দেই এইটো কিন্তু কৰবেটৰটো। নেক্সট প্ৰশ্ন, চাবানা ঘাঁহ ক'ত পোৱা যায়? বহুতেই ইম্পৰ্টেণ্ট হয় এইটো, চাবানা ঘাঁহ ক'ত পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাবানা ঘাঁহ মধ্য আৰু পূব আফ্ৰিকা মহাদেশত পোৱা যায়, আফ্ৰিকাত পোৱা যায় চাবানা ঘাঁহটো। নেক্সট কুৱেশ্যন, বন সংৰক্ষণৰ মুখ্য কাৰ্যালয় ক'ত আছে? এইটো ভাৰতৰ হয়, ভাৰতৰ বন সংৰক্ষণৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ডেৰাডুন। ডেৰাডুনত বন সংৰক্ষণৰ কাৰ্যালয় আছে, মুখ্য কাৰ্যালয়। নেক্সট প্ৰশ্ন, ষ্টেপিছ কি? ষ্টেপিছ কি? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ষ্টেপিছ হ'ল এবিধ ঘাঁহ, ঘাঁহবিলাকৰ নাম তাৰমানে এইটো ষ্টেপিছ।
নেক্সট কুৱেশ্যন ষ্টেপিছ ঘাঁহ ক'ত পোৱা যায় বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা প্ৰশ্ন ষ্টেপিছ ঘাঁহ ইউৰেছিয়াত পোৱা যায় ষ্টেপিছ ঘাঁহটো ইউৰেছিয়াত পোৱা যায় নমস্কাৰ বন্ধুসকল যদিহে আপোনালোকে আমাৰ চেনেলটো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগতো আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে সকলোবোৰ টেট পৰীক্ষাৰ্থীয়ে আমাৰ ভিডিঅ' চাই উপকৃত হয় ধন্যবাদ আজিলৈ এৰিছোঁ